मावफुं सोद्रोमा अरूप कुमार देआ 400निबो बारा रायजो राजाफोरनो बृन्दाबनाव दावबायहैनायनि सुबिदा होदों। बिटिआरनि मावफुं सोद्रोमा अरूप कुमार देनि अननायाव गासै 400निबो बारा रायजो राजाफोरा दावबायनायनि सुबिदा मोनदों। बिटिआरनि मावफुं सोद्रोमा अरूप कुमार देआ फकीराग्राम बियामनि गासै 400निबो बारा रायजो राजाफोरनो उत्तर प्रदेशनि बृन्दाबनाव दावबायहैनायनि थाखाय ट्रेन टिकेट आरो सासेयाव 1000 रां अनसुंथाइ हरदों। बेबादि सुबिदाखौ मोननानै रायजो राजाफोरा गोजोननायजों मावफुं सोद्रोमा अरूप कुमार देखौ साबायखर बावदों। सुबिदाखौनो होनानै बिटिआरनि मावफुं सोद्रोमा अरूप कुमार देआ खौरांगिरिनि सिगाङाव मा फोरमायखो फै जों आबुङै मिथिनानै लानि। प्रथमते मैं सकलोके धन्यवाद ज्ञापन करिছোঁ। मोर बहुत आनंद लगी आछे जे खाली बिटिआर सरकार खाली बिटिआरते सীমাবদ্ধ হৈ থকা নাই। আজি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ 422 গৰাকী তীৰ্থযাত্ৰী বৃন্দাবনলৈ তীৰ্থযাত্ৰা আৰম্ভণি কৰিছে। আমি সকলে গম পাওঁ যে আমাৰ কৃষ্ণৰ যেটো জন্মভূমি বৃন্দাবন আৰু মানুহ মৰি যোৱাৰ পিছত আমি হিন্দু ধৰ্মাৱলম্বী ব্যক্তিসকল মৰি যোৱাৰ পিছত আত্মাটো আগতে বৃন্দাবনত গৈ পায়। তো সেইকাৰণে আমাৰ এই হিন্দু ধৰ্মৰ বৃন্দাবন দৰ্শন নকৰিলে জীৱনটো বৃথা। তো যাৰ কাৰণে হয় জিৰ'। তো সেইমতে প্ৰত্যেক বছৰত আপোনাৰ কাৰ্তিক মাহত বৃন্দাবনত এক মাহ উৎসৱ হয়, ৰাধে ৰাধে মানে উৎসৱ হয়। তো তাতে গিৰি গোবৰ্ধন মথুৰা গোকুল বৃন্দাবন মানে দৰ্শন কৰিলে বহুত পুণ্য লাভ হয়। তো সেইমতে গোটেই অসমৰ বিশ্বৰ হিন্দু ধৰ্মাৱলম্বী ব্যক্তিসকল বৃন্দাবনত আহি মাছ গেদাৰিং হয়। আৰু অহা 17 অক্টোবৰ আমাৰ উত্তৰ প্ৰদেশৰ প্ৰধানমন্ত্ৰী বলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ডাঙৰীয়া তেখেত আহি ৰাধাকুণ্ডত শুভ উদ্বোধন কৰিব আৰু সেই উৎসৱত সকলে মানে এটেণ্ড কৰিব। তো মই ধন্য হৈছোঁ, মই কৃতজ্ঞ, মই মানে পৰম পিতা প্ৰভুৰ ওচৰত মই কৃতজ্ঞ যে মই তেখেতৰ আশীৰ্বাদত আজি 422 গৰাকী তীৰ্থযাত্ৰীক মই বৃন্দাবনলৈ পঠাব পাৰি আছোঁ। তেখেতসকলক যোৱা অহা তাত থকা মেলা খোৱা সবই ফ্ৰী। খালি ভক্তবৃন্দসকল যাব লাগে, বৃন্দাবন দৰ্শন কৰিব লাগে, কৃষ্ণ গোপাল ঠাকুৰৰ আশীৰ্বাদ ল'ব লাগে, ৰাধাৰাণীৰ নাম ল'ব লাগে। তো আজি এই কোকৰাঝাৰ ৰেলৱে ষ্টেচনত সকলোকে মই স্বাগতম জনাইছোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেখেতসকলৰ এই তীৰ্থযাত্ৰা যাতে সাফল্যমণ্ডিত হয় আৰু যি মনোকামনা আছে সেই মনোকামনা ভগৱানৰ ওচৰত ব্যক্ত কৰিব আৰু ভগৱানে আশীৰ্বাদ প্ৰদান কৰিব। দিনীয়া যাত্ৰা আপোনালোকে জানে যে ট্ৰেইনত গ'লে 2 দিনমান লাগে আৰু আহোঁতেও 2 দিন, প্ৰায় 1.5 দিন 3 দিন আৰু তাতে 3 দিন থাকিব। বৃন্দাবনৰ যিকেইটা আমাৰ তীৰ্থধাম আছে, গোকুল আছে, গিৰি গোবৰ্ধন আছে, তাৰপিছত আপোনাৰ প্ৰেম মন্দিৰ আছে, বৰ্ষনাথ আছে, এইবিলাক চব তেওঁলোকে তীৰ্থ কৰিব, চব ফ্ৰী। তো মই এজন চৰকাৰী ব্যক্তি বা চৰকাৰী কৰ্মচাৰী বা ইএম হিচাপে নহয়, মই এজন ভক্ত হিচাপে আগৰ পৰা আমি ভক্ত, সেইকাৰণে মই এইটোৰ মূল্যটো বুজি পাওঁ আৰু মূল্যটো দিওঁ। সেইকাৰণে মই আশা ৰাখিছোঁ ভগৱানে মোক আৰু আশীৰ্বাদ দিয়ক। কেৱল খালি এই তীৰ্থযাত্ৰীসকল নহয়, আৰু আদি কৰি ধৰি আমাৰ বিটিআৰ জিলাত যিকেইজন তীৰ্থগৰাকী অহা দিনত পুৰী হওক, বৃন্দাবন হওক, অযোধ্যা হওক বা ত্ৰিবেণী সংগম প্ৰয়াগ হওক, য'ত য'ত যাবলৈ ইচ্ছুক যাব বিচাৰে মোৰ লগত একবাৰ আপোনালোকে কণ্টেক্ট কৰিব। মই যিমান সাধ্য মই যিমান পাৰোঁ মই পঠোৱাৰ ব্যৱস্থা কৰিম। 4 মাহ আগত আমাৰ বিটিআৰৰ অৰূপ দে মৰ হয়, তেখেতে বিলাসীপাৰা এটা প্ৰগ্ৰামতে আহিছিল। প্ৰগ্ৰাম অহাৰ পিছত তেখেতে এটা কথা কৈছে আৰু কি যে বিলাসীপাৰাৰ পৰা 420জন ভক্তক আমি বৃন্দাবনলৈ যাৱা আহা থাকা খাৱা সকলো ব্যৱস্থা কৰিম। সেইটো দায়িত্ব মোক দি গৈছে আৰু মই আজিলৈকে সেইটো কমপ্লিট কৰিছোঁ। আজি সকল তীৰ্থযাত্ৰী অরূপ কুমার দে বিলাসী কোকরাঝারের যে অরূপ কুমার দে আমাদের মাননীয় অরূপ কুমার দে ইয়ের কথা সিহঁতে ইমান এটা ডাঙৰ এটা মানে দিছে আর কি আমাৰ বিলাসীপাৰাৰ কাৰণে। মোটামুটি 90% বিলাসীপাৰাৰ মানুহ আছে, ইয়াতে ভক্তপ্ৰাণ মানুহ আছে। সকলক বৃন্দাবনে যাওয়ার যে সুযোগটা দিছে সেইকাৰণে আমি বহুত বহুত কৃতজ্ঞ। আৰু ইমান এটা ডাঙৰ কামৰ কাৰণে মোক এটা সৰু মানুহক ইমান এটা দিছে আর কি, বহুত ভাল লাগছে, বহুত ভাল লাগছে, বহুত ভাল লাগছে। 420 জন টোটাল যাই আছে আমার লগত। ইয়াতে এটা ট্রেনত 340 জন আৰু নেক্সট ট্রেনত 80 জন যাই আছে। একই লগতে একই সাথে আমরা রাধে রাধে
নাম কৰিম ইয়াতে মোটামুটি 8 দিন তাতে থাকিম আৰু 2 দিন অহা যাত লাগিব 10 দিনৰ টাৰ্গেট আছে আমাৰ লোকের বৃন্দাবন মথুরা আৰু কি বলে রাধাকুণ্ড এইসব স্থানত ঘূৰাব আর কি তাতে মহারাজজিও আছে আমার মহারাজজিও যথেষ্ট সুবিধা কৰি ৰাখিছে মানে ভৱন টমন গোটেইখিনি ব্যৱস্থা কৰি ৰাখিছে আমরা টুংলালৈকে যাম টুংলাৰ পিছত আবার আকৌ বাছ আহিব ৰাতি বাছে মানে যাম আর তো এইটোই আর কি বহুত 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 মানে কৃতজ্ঞ আৰু ধন্যবাদ আপোনালোকে যি যোগেদি আমি আৰু এটা কথা কৈ আছোঁ যে ইমান এটা ডাঙৰ কাম কৰিছে আজি অৰূপদাক অশেষ ধন্যবাদ बाक्सा जिल्ला खख्लाबारि हजुआ सकनि के रडजों थांनाय लामायाव थानाय MB रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैयैनो फाहामनो हानाय गोदान OCA मेसिन लानानै फैदों। नोंथांमोना खम बेसेनावनो गावनि मबाइल ग्लास बायनायखौ MB रिफाइनिं हाउसआव फाहामनो हागोन। मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे MB रिफाइनिं हाउसआव फाहामनो हागोन। बायदि रोखोमनि मबाइल ग्लास मबाइल टेम्पार मबाइल चार्ज हेडफोन पेन ड्राइव मेमोरी आरो मबाइल बेटारि कम्पिउटार माउस कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन। MB रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो। मख'नो गोनांदि MB रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो। आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 7002741465 जानबुं अनजिमायाव जगाजग खालामनो हागोन। सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम।